নমস্কাৰ নমস্তে কামৰূপ খালুম বাই শ্ৰী ৰাচং আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ব্যতিক্ৰমী ইউটিউব চেনেল বিন্দাস বিন্তুৰ আন এটা নতুন ভিডিঅ'লৈ আমাৰ লগত আছে হিমাংশু প্ৰসাদ দা একেধাৰে কবি নাট্যকাৰ গীতিকাৰ চিনেমা নিৰ্মাতা মানে বিশেষণ নলগা আৰু এতিয়া এইটো হ'ব হিমাংশু দাৰ ব্যক্তিগত কিছু কথা আমি জানিম তেওঁ এইটো মানে এইখন জগতত কেনেকৈ আহিল তেওঁৰ শিক্ষা দীক্ষা তেওঁৰ জন্ম তাৰিখ তেওঁৰ শ্ৰদ্ধা পিতৃ মাতৃৰ নাম এইখিনি জানিম খুব চমুকৈ জানিবলৈ চেষ্টা কৰিম যিহেতু তেওঁক আমি প্ৰথমতে বেলেগৰ কথা নাজানো মই আমাৰ নিচিনা অভাজনে কবিতাৰ জৰিয়তে চিনি পাইছিলোঁ নামটো শুনিছিলোঁ প্ৰথম এফাকি কবিতাৰ পৰা আৰম্ভ কৰিম হিমাংশু দা আপোনাৰ ভাল লগা এটি কবিতা আপুনি লিখাই হওক বা বেলেগে লিখাই হওক এফাকি কবিতা ঠিকনা নিদিয়াই ভাল ঠিকনা সলনি হ'ব পাৰে মনৰ মাজতে আঁকিছোঁ তোমাক লগ পোৱাৰ ভূগোল মন গ'লে ওলামগৈ তোমাৰ ঘৰৰ পদূলিত টুকৰ দিম তোমাৰ বুকুৰ দুৱাৰত উৎসুক মুখখনেৰে দুৱাৰ খুলিলেই সুধিম বন্ধু পাইছানে চিনি ধন্যবাদ নামটো জানে সকলোৱে হিমাংশু প্ৰসাদ দাস আপোনাৰ জন্ম তাৰিখ 1982 চন 24 ছেপ্টেম্বৰ 1982 আপোনাৰ শ্ৰদ্ধাৰ পিতৃ মাতৃৰ নাম সমুদ্ৰনাথ দাস আৰু উষা ৰাণী দাস ঘৰ আপোনাৰ ঘৰ আমৰাংগা বৰিহাট কামৰূপ অসম পিন নম্বৰ 781125 আচ্ছা আপোনাৰ শিক্ষা দীক্ষাটো জানে তথাপিতো মেট্ৰিক পাছ কৰিছোঁ আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1998 চনত আচ্ছা হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন কৰিছোঁ মই কটন কলেজৰ পৰা 2003 আচ্ছা আৰু তাৰপিছত গৈছোঁ মই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় NSD তাৰ পৰা মই 2008ত অভিনয়ত স্নাতক হৈ উত্তীৰ্ণ হৈছোঁ আচ্ছা NSDৰ পৰাই ওলাই তাৰে পিছত NSD যোৱাটো সেইটো আপোনাৰ যে এইটো লাইনতো আপুনি আগৰ পৰা ইণ্টাৰেষ্টেড বাৰু আমি জানো এতিয়া সেইটো আগৰ পৰা প্লেনিং আছিল নে যে মই এইটো লাইনত নাছিল হঠাৎ গৈছোঁ এক্সিডেণ্টলি NSD যোৱাৰ মোৰ পৰিকল্পনা নাছিল এজন বন্ধু গৌতম কুমাৰ দাস সি লৈ আহে এখন ফৰ্ম সেইখন সি লৈ আহিছিলে দিল্লীত যাওঁতে কিবা কথাত ফিল আপো কৰা নাছিলোঁ মই ফৰ্মখন কিন্তু লাষ্ট মুহূৰ্তত ফৰ্মখন ফিল আপ কৰিব যিদিনা লৈছিলোঁ সেইদিনা তাতে চব্জি পৰি গোটেই ফৰ্মখন তেল হৈ গৈছিলে আৰু সেই মুহূৰ্তটোৰ পৰা হঠাৎ কিবা এটা জেদ জাগি উঠিছিল যে NSD দিব লাগিব আকৌ দৌৰাদৌৰিকৈ NSD ফৰ্ম আকৌ দিল্লীৰ পৰা আনিলোঁ একদম লাষ্ট মোমেণ্টত সেইখন ফিল আপ কৰি কোনোমতে পঠিয়াইছিলোঁ আৰু উত্তীৰ্ণ হৈছিলোঁ আচ্ছা NSD তেতিয়া ডিউৰেশ্যন কিমান আছিল 3 বছৰ এতিয়াও 3 বছৰ মানে দিল্লীত মানে সেইটোতো ৰেচিডেঞ্চিয়েল চাগে তাত থাকিব লাগিব তাতে তাৰমানে পূৰা পেক কৰি ওলাই পঠায় আৰু তাৰে পিছত শিকিবৰ কাৰণে ধেৰ সুযোগ আছে কোনে কিমান শিকিব পাৰে তেওঁৰ ওপৰত ডিপেণ্ড কৰা তাতে আপুনি এনে NSDৰ সেই তাৰে যদি অকণমান কথা জানিব খোজো যে কাকা সেই 3 বছৰত আপুনি কোন মানে বহুত মানুহ পাইছোঁ দেশ বিদেশৰ পৰা বহুত মানুহ পাইছোঁ একদম আমাৰ অসমৰ আদিল হুছেইনৰ পৰা আৰম্ভ কৰি মণিপুৰৰ কানাইলাল তেখেতৰ পৰা আৰম্ভ কৰি বহু ব্যক্তিক লগ পাইছোঁ কাষৰ পৰা আৰু একদম আমি সৰুৰ পৰা যাক চিনেমাত দেখি আহিছোঁ সেয়া নাছিৰুদ্দিন শ্বাহ হওক সেয়া ৰাজপাল যাদৱ হওক সেয়া ইৰফান খান হওক তো ৰঘুবীৰ যাদৱ হওক তো এনেকৈ বিভিন্ন ব্যক্তিক কাষৰ পৰা লগ পোৱাৰ সান্নিধ্য পোৱাৰ সুযোগ পাইছিলোঁ ঠিক তেনেকৈ লণ্ডন পোলেণ্ড মানে বহুতো ভাল পৰিচালক অভিনয় প্ৰশিক্ষক তেওঁলোকক পোৱাৰ সুযোগ পাইছিলোঁ এতিয়া আমি যদি সোধোঁ আপুনি প্ৰথম চিনাকি যিহেতু মই ভিডিঅ'ৰ আৰম্ভণিতে ক'লে যে কবিতাৰ যোগেদিয়ে হৈছিল প্ৰায়খিনি হিমাংশু দাৰ অনুৰাগীৰ কবিতা আপুনি কেতিয়াৰ পৰা লিখিছিল সৰুৰ পৰাই লিখিছিলোঁ মই কবিতা তৃতীয় নে চতুৰ্থ শ্ৰেণীত কবিতা বুলি নাজানো আৰু মুঠতে লিখিব চেষ্টা কৰিছোঁ আৰু তেতিয়া তৃতীয় নে চতুৰ্থ শ্ৰেণীত বহাগ আছিল কবিতাটোৰ নাম প্ৰথম কবিতা মনত আছে এতিয়া কবিতাটো মনত নাই কবিতাৰ নামটো মনত আছে বহাগ নে বসন্ত কিবা এনেকৈ আচ্ছা তাৰপিছত যায় আৰু কলেজত আৰু পুৰা ফেলাফেলি এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি সেইটোতো একেবাৰে বিখ্যাত কবিতা কাৰ মুখে নাই বেছিকৈ নতুন বা ডেকা ল'ৰা বা যুৱক যুৱতীখিনিৰ মুখততো থাকেই সেইটো যদি 2 লাইন প্ৰথমখিনি এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কলেজৰ বাটত আমি দেখোন দেখাম হাতৰ পৰা সৰি পৰিব কিতাপ এখনকৈ মই তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি হিমাংশু প্ৰসাদ এটা যদি মই আপোনাৰ পৰা কথা জানিব বিচাৰোঁ এইটো মানে বহুত ক্ষেত্ৰত হয় মানে আমাৰ এই সাংস্কৃতিক দিশটোৰ লগত জড়িত মানুহ বহু ক্ষেত্ৰত মানে কি বহুমুখী প্ৰতিভা মানে ক'ব গ'লে আজিকালি মাল্টি টেলেণ্টেড যাক ইংৰাজীত কয় যেনে আপুনি কবিতা লিখে নাটক লিখে গানো লিখে বা নিজে অভিনয় কৰে এজন পৰিচালকো তাৰপিছত এই গোটেইখিনিৰ মাজত এতিয়া অসমৰ ৰাইজে শেহতীয়াভাৱে চিনেমা নিৰ্মাতা বা অভিনেতা হিচাপে আপোনাক চিনি পায় বা আপুনি বৰ্তমান চিনেমা দিশটোত বেছিকৈ গুৰুত্ব দিছে
তে আপুনি ভাবে নেকি কোনোবাখিনিত আপোনাৰ সেই কবিতাৰ সেই আগৰ মানে সেই আপুনি সেইটো দিশত এতিয়া সময় দিব নোৱাৰে সেইটো দিশ আপোনাৰ কবিতা লিখা কম হৈছে কিন্তু আৱেগৰ প্ৰকাশ কম হোৱা নাই আগতে হয়তো আৱেগখিনি মই কবিতাৰে প্ৰকাশ কৰিছিলোঁ এতিয়া হয়তো চিনেমাত প্ৰকাশ পাইছে নাটকত পাইছে আল্টিমেটলি কথা একেটাই আল্টিমেটলি আৱেগৰ প্ৰকাশহে তোমাৰ মনত যি চিন্তা ভাৱ অনুভূতি তাক তুমি প্ৰকাশ কৰা সেয়া কেতিয়াবা ছবি হৈ আহিব পাৰে কেতিয়াবা কবিতা হয় কেতিয়াবা গান হয় কেতিয়াবা নাটক বা চিনেমা তো গতিকে মই কবিতা কম লিখা হৈছোঁ কবিতা মোৰ লিখা হোৱা নাই কাৰণ কবিতা লিখোঁ বুলি লিখিবও নোৱাৰি কবিতাত ক'ব নোৱাৰাকৈ মই নাজানো আৰু মোৰ ক্ষেত্ৰত মই বেলেগৰ ক্ষেত্ৰত নাজানো এটা স্পণ্টেনিয়াছ এটা আৱেগৰ এটা মানে এটা উন্মোচন হ'ব লাগে মোৰ ক্ষেত্ৰত হ'লে লিখিব পাৰোঁ আৰু হয়তো আজিও মই এটা কবিতা লিখিব পাৰোঁ আৰু হয়তো মোৰ 2 বছৰ ধৰি লিখা নাই কবিতা তো তেনেকুৱা ধৰণৰ হৈ থাকে তো কিন্তু কথাটো আৱেগৰ প্ৰকাশ বা চিন্তাৰ প্ৰকাশ সেইটোতো ঘটিয়ে আছে চিনেমা কৰিছোঁ বা নাটকৰ মাজেৰে হওক কিন্তু কবিতা সঁচাকৈ এটা বেলেগ ধৰণৰ কবিতাই এটা বেলেগ ধৰণৰ আচলতে হেৰি বিচাৰে এটা মানে কি বুলি কওঁ এটা বেলেগ ধৰণৰ স্পেচ এটা বিচাৰে আচলতে কবিতা আটাইতকৈ বেছি কঠিন এখন চিনেমাতকৈ এখন নাটকতকৈ বহুতে ভাবে যে কবিতাটো কিন্তু আচলতে কবিতাটো আটাইতকৈ বেছি টান আচ্ছা মানে সেই মানে সেইটো আমাৰ মনত এটা কৌতূহল যায় যিহেতু আমাৰ আৰু এটা থাকে অভিনেতা তপন দাসো তেওঁ খুব ভাল সাহিত্যিক ক'ব গ'লে তেওঁৰ গল্প সাংঘাতিক ইমান ধুনীয়া লিখে কিন্তু অভিনয়ৰ এই জীৱনটো মানে হেৰি নিয়াৰ পিছত তেওঁৰো গল্প আমি নোপোৱা হ'লোঁ সেইবাবে হিমাংশু দাক সুধিলোঁ যে দাদাই এই নাটক চিনেমাত লাগি থাকোঁতে এতিয়া আমি কবিতা নোপোৱা হৈছোঁ গতিকে তেওঁৰ অনুৰাগীয়ে সেইটোও দাবী কৰে গতিকে এইটো আছিল এটা বায়োগ্ৰাফি ৰাউণ্ড হিমাংশু প্ৰসাদ দাসৰ বিষয়ে কিছু জানিবলগীয়া কথা যিসকলে জানে বাৰু ভিডিঅ'টো ইগন'ৰ কৰিব যিসকলে নাজানে বা তেওঁ যিসকলে চাব বিচাৰে জানিব বিচাৰে তেওঁলোকে ভিডিঅ'টো এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিসকল আমাৰ এই চেনেলত নতুন অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যনটো অল কৰি থৈ দিব যাতে আমাৰ সকলো ভিডিঅ'ৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকিব পাৰে হিমাংশু দাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ দিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম টিল দেন ষ্টে হেল্ডি ষ্টে বিন্দাছ ধন্যবাদ জয় ক্ষেত্ৰত প্ৰণামীৰ বিকল্প মোৰ মনত নাছিলে কোনো থাকিব পাৰে কোনোবা মই নাই বুলি কোৱা নাই কিন্তু প্ৰণামীৰ কথাই মোৰ মনলৈকে প্ৰথমতে আহিছিলে বাৰু আৰু তেনেকৈ কাহিনী আগবাঢ়িছিলে আৰু বল চিন বা যি চিন আছে এইটো থাকিব আৰু এইটো এটা অভিনয়ৰ পাৰ্ট